আচলতে প্ৰত্যেকজন সফল ছাত্ৰ-ছাত্ৰীৰ আঁৰত এজন সফল পিতৃ অথবা মাতৃ থাকে আৰু এজন সফল পিতৃ অথবা মাতৃ হ'বলৈ আমি কিছুমান কথাটো জনা দৰকাৰ যিবিলাকক কোৱা হয় পেৰেন্টিং টিপছ আৰু আজিৰ এই ভিডিঅ'টোত মই কেইটামান এনেকুৱা পেৰেন্টিং টিপছ দিবলৈ ট্ৰাই কৰিম যিকেইটা হয়তো প্ৰয়োগ কৰিলে আপুনি আপোনাৰ সন্তানক এজন সফল ছাত্ৰ-ছাত্ৰী হিচাপে গঢ় দিব পাৰে এজন সফল মানুহ হিচাপে গঢ় দিয়াত কিছু সংখ্যক হলেও সহায় হ'ব গতিকে ভিডিঅ'টো গোটেই শেষলৈকে চাব যিকেইটা কথা হয়তো আপোনালোকে জনাটো দৰকাৰ জানে যদিও প্ৰয়োগ কৰাটো দৰকাৰ গতিকে এই কথাকেইটা মই বহুত ৰিচাৰ্চ কৰি কৈছো বহুত কেইখন কিতাপ পঢ়ি কৈছো গতিকে যদি ভিডিঅ'টো শেষলৈকে চাই মই ভাবো উপকৃত হ'ব এটা কথা হ'ল আমি এজন সফল ছাত্ৰ-ছাত্ৰী গঢ় দিবলৈ এজন সফল মানুহ গঢ় দিবলৈ কি কথাৰ ওপৰত গুৰুত্ব দিম এক নম্বৰ কথা আমাৰ এটা উইশ লাগিব এটা ড্ৰিম লাগিব যদি আপোনাৰ উইশটোৱে নাথাকে কেতিয়াও এজন ভাল মানুহ গঢ় দিব নোৱাৰে আপোনাৰ সন্তানটোক এটা বিএফ স্কিনাৰ বুলি এজন দাৰ্শনিক আছিল তেওঁ এটা কথা কৈছিল গিভ মি এ চাইল্ড আইল শেপ ইনটু এনিথিং মানে মোক এটা শিশু দিয়ক আপুনি যেনেকুৱা বিচাৰে মই তেনেকুৱাকৈ গঢ় দিম এই কথাটো বিশ্বাস কৰিব লাগিব যে মোৰ সন্তানটোক মই বিচৰা ধৰণে গঢ় দিব পাৰিম আৰু এইটো সঁচা কথা আপুনি যি সংস্কাৰ দিব চাওক শিশুটোৱে জন্মতে কেতিয়াও এটা কথা শিকি নাহে আমি তাক এটা পৰিবেশত তুলি তালি ডাঙৰ দীঘল কৰোঁ পৰিবেশটোৱে যি কথা শিকায় সেই ধৰণে ডাঙৰ হয় স্কুলে যি কথা শিকায় সেই ধৰণে ডাঙৰ হয় গতিকে গোটেইখিনি কথা আমাৰ হাততে থাকে গতিকে এই কথাটো আপোনালোকে প্ৰথমতে বিলিভ কৰিব লাগিব যে আমি এই ধৰালৈ এটা শিশু এটা আনিবলৈ গৈ আছো গতিকে এই শিশুটোক এজন ভাল মানুহ কৰিম মই এইটো মোৰ প্ৰথম লক্ষ্য যদি আপুনি বিশ্বাস কৰে আপুনি যদি আপোনাৰ যদি আত্মবিশ্বাস আছে সেইটোৱে প্ৰভাৱ জগাব মেইন কথা হ'ল আপোনাৰ আত্মবিশ্বাস উইশ ড্ৰিম লাগিব সেকেন্ড কথা ভগৱত গীতাত এটা শ্লোক এটা আছে শ্লোকটো আপোনাৰ অধ্যায় 3 শ্লোক নম্বৰ 21 আপুনি গীতাখন খুলি কিনে চাব পাৰে তাত এটা কথা আছে যে শ্লোকটো এনেকুৱা যদ্য দাসৰতি শ্ৰেষ্ঠস্তত দেৱৰতো জন স যপ্ৰমাণং কুৰুতে লোকস্তদনু বৰ্ততে অৰ্থাৎ কথাটো এনেকুৱা যে আমি এজন কি হ'ব লাগিব ছাত্ৰটোৰ অথবা শিশুটোৰ আমি এজন আদৰ্শ হ'ব লাগিব মানে we should perform our duties set an example আমি তেওঁলোকৰ মনত এক্সাম্পল হ'ব লাগিব অসমীয়াত এটা কথা আছে উপদেশতকৈ আৰ্হি ভাল গতিকে আপুনি আৰ্হি হ'ব লাগিব আপুনি যদি আৰ্হি নহয় আপুনি যিমানে কক ল'ৰা ছোৱালীটোক যে মোবাইল নিটিপিবি কিতাপ পঢ় হি কথাটো শুনিবলৈ টান পাব কিন্তু আপুনি যদি এখন হাতত এখন কিতাপ লৈ কিনে তাৰ ওচৰত বহে তেতিয়া তাৰো আগ্ৰহ জন্মিব কিতাপখন ল'বলৈ আপুনি কৈ আছে মোবাইল নিটিপিবি টিভি নাচাবি কিন্তু আপুনি ধৰক ফেচবুক চলাই আছে তেতিয়া ল'ৰা ছোৱালীটোৱে সি অলপ হ'লেও কি ডিষ্ট্ৰেকশ্যন পাব অৰ্থাৎ মেইন কথা হ'ল আপুনি তেওঁৰ শিশুটোৰ উদাহৰণ হোৱা উচিত যে মোৰ মাই কিতাপ পঢ়ে গতিকে মই পঢ়িম দেউতাই কিতাপ পঢ়ে অন্তত আপুনি জনাটো দৰকাৰ যে মোৰ ল'ৰা ছোৱালীটোক কি পঢ়াম কি পঢ়িবলৈ দিম আপুনি যদিও নাজানে কালেক্ট কৰক আজিকালি বহুত আৰ্টিকলছ পঢ়িব পায় ইণ্টাৰনেটত তাৰ লগতে ইউটিউব ভিডিঅ' পায় সেইবোৰৰ পৰা শিকাৰ আপুনি ভাবিব নালাগে যে মোৰ শিক্ষাখিনি আধৰুৱা হৈ গ'ল গতিকে মই একো নাজানিম আপুনি শিক্ষাটো ডাঙৰ কথা নহয় আপুনি এতিয়াও পঢ়ি কিনে জ্ঞানী হ'ব পাৰে আৰু মেইন কথাটোৱে হ'ল আপোনাক জ্ঞান লাগিব ল'ৰা ছোৱালীটোক ডাঙৰ কৰিবলৈ জ্ঞান লাগিব ল'ৰা ছোৱালীক ডাঙৰ কৰাটো যদি জ্ঞান নাথাকে তেওঁলোকৰ বাবে বহুত ডাঙৰ কথা যদি আপোনাৰ নলেজ আছে জ্ঞান আছে তেতিয়া এটা ল'ৰা ছোৱালীক ভালভাৱে গঢ় দিয়াটো একদম ডাঙৰ কথা নহয় গতিকে এইটো কথা পালন কৰিব যে উপদেশতকৈ আৰ্হি ভাল ল'ৰা ছোৱালীটোৰ মোৰ সন্তানটোৰ বাবে মই আৰ্হি হ'ম থাৰ্ড নম্বৰ কথা আপুনি কেতিয়াও সন্তানক
ৰাতিপুৱা শুই থাকোঁতে গালিৰে আৰম্ভণিটো নিদিব গালিৰে আৰম্ভণিটো নকৰিব কাৰণ ৰাতিপুৱাই যদি নিগেটিভিটিৰে আৰম্ভ হয় দিনটোৰ যাত্ৰাটো হি কেতিয়াও দিনটোত এটা পজিটিভ কাম কৰিব নোৱাৰে হয়তো হয় বহুত লৰা ছোৱালীয়ে উঠতে দেৰি কৰে তাৰ কাৰণে গালি দিব নালাগে তাক উচ্চৰলৈকে যাওক মৰমত তাক দাঙি আনক বা উঠাওক জগাবলৈ ট্ৰাই কৰক উঠিব আৰু মেইন কথা হ'ল আপুনি সোনকালে উঠিব লাগিব তেতিয়াহে লৰা ছোৱালীটোৱে সোনকালে উঠিব কিন্তু থাৰ্ড নম্বৰ কথাটো এইটোৱে ক'ব খুজিছো যে ৰাতিপুৱা ষ্টাৰ্টিংটো সদায় পজিটিভিটিৰে কৰিব মৰম কৰি কৰিব যত্ন কৰি ভাল মাতখাৰ দি কৰিব যদি আপোনাৰ বেয়া মাতখাৰ দি কিনে ষ্টাৰ্ট হয় তাৰ গোটেই দিনটো বেয়া যাব আৰু তাৰ এটা মাইণ্ডত এটা নিগেটিভ এটা ফিলিং এটা আহি যাব নিগেটিভ থট এটা আহি যাব গোটেই জীৱনৰ কাৰণে তাৰ এটা আহি যাব আজি দিনটো বেয়া হৈছে কালি দিনটো বেয়া হৈছে গতিকে তেওঁৰো মনত এটা এনেকুৱা হ'ব যে মই চাগে নিষ্কৰ্মাই অলগধ্যই মই যদি ৰাতিপুৱাটো বহুত গাৰ্জেনে এনেকুৱা কৰে ৰাতিপুৱা কুম্ভকৰ্ণ নিষ্কৰ্মা নালায়ক এইবিলাক গালি দিবলৈ ষ্টাৰ্ট কৰে গতিকে ৰাতিপুৱা খোৱা পাতিত কেতিয়াও গালি নিদিব থাৰ্ড নম্বৰ কথা ফৰ্থ নম্বৰ কথাটো হ'ল ৰাতিপুৱা শুই উঠি কিনে আপোনাৰ সন্তানক নিজৰ বিছনাখন নিজে পাৰিব দিব কিয় কৈছো এটো এটা সাইকোলজিক্যাল কথা আছে এখন কিতাপ আছে মেক ইউৰ বেড বুলি আৰু তাত যোনজন ৰাইটাৰজনে এটা কথা কৈছিল ইফ ইউ ৱান্ট টু চেঞ্জ দ্য ৱৰ্ল্ড ইউ শুড মেক ইউৰ বেড আপুনি যদি গোটেই পৃথিৱীখন চেঞ্জ কৰিব মন আছে ৰাতিপুৱা বিছনাখন পাৰক বিছনাখন মই গোটেই কথাখিনি এই কিতাপখনৰ কথাখিনি মই আন এটা ভিডিঅ'ত আপোনালোকলৈ দাঙি ধৰিম যে ৰাতিপুৱা কিয় বিছনাখন পাৰিব লাগে শৰ্টত কৈ দিছো যে ৰাতিপুৱা যদি হি যেতিয়া বিছনাখন পাৰিব যদি একদম শিশু হৈ থকা নাই ধৰক 7-8 বছৰৰ পৰা যিকোনো বয়সৰ ল'ৰা ছোৱালী পাৰিব পৰা হৈ যায় কাৰণ হি যেতিয়া বিছনাখন পাৰিব তেতিয়া ৰাতিপুৱাই তাৰ এটা টাস্ক এটা কমপ্লিট হৈ যাব আৰু হি ভাবিব যে মই ৰাতিপুৱা ফাৰ্ষ্ট উঠি কিনে এটা টাস্ক এটা কমপ্লিট কৰিছো গতিকে তাৰ এটা মনত এটা পজিটিভ এটা ভাইবছ আহি যাব আৰু যিকোনো হি কাম কৰিবলৈ দিনটোত টান নাপাব গতিকে এই হেবিটটো আপোনাৰ ল'ৰা ছোৱালীটোক আপোনাৰ সন্তানক শিকাওক যে ৰাতিপুৱা শুই উঠি কিনে যাতে বিছনাখন পাৰে ফৰ্থ নম্বৰ কথা তাৰ পিছৰ কথাটো হ'ল কেয়াৰ কৰিব লাগিব আপুনি সন্তানটোৰ প্ৰতি কেয়াৰ সকলোৱে কৰে কিন্তু আমি য'ত কেয়াৰ কৰিব লাগে তত হয়তো নকৰো বহুত গাৰ্জেনে মই দেখাব মোবাইলটোত ল'ৰা ছোৱালীটোৱে কি চাইছে কাৰ লগ হৈছে কি পিন্ধিছে চুলিৰ কাটটো কেনেকুৱা দিছে জনাটো আপোনাৰ প্ৰয়োজন হিখিনি কথাত কেয়াৰ দিব আৰু সকলোৱে আমি প্ৰত্যেকে আসলতে কেনেকুৱা ৰিলেশনশিপ বিলাক ভাল পাওঁ যোনে আমাক কেয়াৰ কৰে যোনে আমাৰ লগত কথা শেয়াৰ কৰে নেক্সট পইণ্টটোৱে হ'ল আমি কথাবিলাক শেয়াৰ কৰিব লাগিব বহু আজিকালি যে হয় যে ল'ৰা ছোৱালী বিলাকে গাৰ্জেনৰ লগত কথা নাপাতে মাক দেউতাকৰ লগত কথা নাপাতে কিয় হয় কাৰণ অভিভাৱকে জানো তেওঁলোকৰ লগত কথাবিলাক শেয়াৰ কৰে নকৰে আপুনি কথাবিলাক তেওঁলোকৰ লগত শেয়াৰ কৰা আপোনাৰ অফিসত কি হ'ল অমুক ফ্ৰেণ্ডজনৰ কি হ'ল আপুনি কথাবিলাক কোৱা ষ্টাৰ্ট কৰক তেতিয়াহে ল'ৰা ছোৱালীটো আপোনাৰ লগত কথাবিলাক ক'ব আপুনিয়ে যদি কথাবিলাক নকয় তেওঁলোকে কিয় ক'ব মোৰ অপোজিট সাইডৰ মানুহজনে যদি মোৰ লগত একো কথা শেয়াৰ কৰিব ট্ৰাই নকৰে মই কিয় কৰিম গতিকে এই এটিটিউডটো হয় তেওঁলোকৰ গতিকে আপুনি অন্তত ৰাতি যিখিনি সময় পায় বা ডাইনিং টেবুলত যিখিনি সময় পায় সেইখিনি সময়ত আপোনাৰ দিনটো কেনেকুৱা গ'ল আপুনি আজি কি হ'ল এই কথাখিনি শেয়াৰ কৰিবলৈ ট্ৰাই কৰক লগতে তেওঁলোককো সুধক যে তোমাৰ দিনটো কেনেকুৱা গ'ল স্কুলত আজি কি শিকিলা অমুকটো কি কৰিলা অমুক ফ্ৰেণ্ডজনৰ কি হ'ল কথাবিলাক শেয়াৰ কৰক সকলোৱে শেয়াৰিং আৰু কেয়াৰিং ৰিলেশনশিপ মেইনটেইন কৰি ভাল পায় নেক্সট কথা হ'ল বহু গাৰ্জেনে কয় মই যেটো এখন স্কুলৰ লগত জড়িত তাৰ লগত বহু গাৰ্জেন লগ পাওঁ যে বহুতে কয় এটাই অভিযোগ থাকে যে মোৰ ল'ৰা ছোৱালীটোৱে মোৰ সন্তানটোৱে কথা নুশুনা হৈছে মোৰ এতিয়া এটা কথা সুধিব মন যায় আপুনি কথা শুনেনে ল'ৰা ছোৱালীটোৰ সন্তানটোৰ আপুনি কথা শুনেনে প্ৰশ্ন কথা হ'ল
আপোনাৰ যদি কথা শুনাটো বিচাৰে তেন্তে আপুনিও তেওঁলোকৰ কথাখিনি শুনিব লাগিব প্ৰথম কথা ল'ৰা ছোৱালীটোই যেতিয়া এটা কথা ক'ব বিচাৰিছে আপুনি তই নাজানা অমুকটো নাজানো তই সৰু আছ এইবিলাক কথাত তই ইণ্টাৰাপ্ট কৰিব নালাগে আপুনি থমকি মাৰি বহাই থৈ দিয়ে গতিকে আপোনাৰ কথাখিনি কিয় শুনিব মেইন কথা হ'ল তেওঁলোকে কি কৈছে তেওঁলোকৰ এটা থট আছে সৰু বয়সত যে তেওঁলোকৰ চিন্তাটো একেবাৰে পেলনীয়া হ'ব এনেকুৱাটো কথা নাই তেওঁলোকৰ এটা থিংকিং কেপাচিটি আছে তেওঁলোকৰ মাইণ্ড অনুযায়ী তেওঁলোকৰ উপদেশ দিব পৰা তেওঁলোকৰ কেপাচিটি আছে গতিকে কথাবিলাক গুৰুত্ব দিয়া ষ্টাৰ্ট কৰক তাৰো এটা ভ্যালু আছে আপোনাৰ সন্তানটোৰো ঘৰখনত এটা ভ্যালু আছে গতিকে তেওঁৰ কথাটো আপুনি শুনিবলৈ যত্ন কৰক আপুনি যদি শুনে তেতিয়াহে কিন্তু আপোনাৰ কথাখিনি তাৰে নেক্সট পইণ্টটো এইটো আছিল সেলফ এষ্টিম অৰ্থাৎ সেলফ ৰেসপেক্ট সবৰে আছে আপোনাৰ সন্তানৰো আছে তাক সন্মান দিবলৈ যত্ন কৰক ঘৰখনত যদি সেলফ ৰেসপেক্টটো নোহোৱা হৈ থাকে ন হি বহুত হতাশাত ভুগিব গতিকে সেলফ ৰেসপেক্ট সবৰে আছে শিক্ষকৰ যে অকল সেলফ ৰেসপেক্ট আছে এনেকুৱা কথা নহয় ছাত্ৰ ছাত্ৰী থাকে মাক দেউতাকৰে যে অকল সেলফ ৰেসপেক্ট থাকে এনেকুৱা কথা নহয় ছাত্ৰ ছাত্ৰীৰো আছে নিজৰ সেলফ ৰেসপেক্টটো কেতিয়াও তেওঁলোকৰ তুলুঙা কৰিবলৈ যত্ন নকৰিব বহুতো গাৰ্জেনে আজিকালিতো ল'ৰা ছোৱালীবিলাকে কয় মাক দেউতাক বোলে বেষ্ট ট্ৰল দিব যত্ন নকৰিব যেতিয়া তেওঁলোকক ঠাট্টা কৰে আনৰ লগত কম্পেয়াৰ কৰে তেওঁলোকৰ এটা ডিমোটিভেশ্যন এটা হৈ যায় গতিকে তেওঁলোকক কেতিয়াও কম্পেয়াৰ নকৰিব বা তেওঁলোকৰ সেলফ এষ্টিমত আঘাত কৰিবলৈ যত্ন নকৰিব কাৰণ সৰু ল'ৰা ছোৱালী আমি কি এটা কথা আমাৰ এটা কমন হৈ গৈছে তই সৰু আছ কি সৰু থাকিলে তেওঁলোকৰ কি থিংকিং কেপাচিটি নাথাকে নেকি তেওঁলোকৰ সেলফ ৰেসপেক্ট নাথাকে নেকি মুঠতে সকলোৰে এটোৱে মই কথা ক'ব বিচাৰিছো যে সকলোৰে সেলফ ৰেসপেক্ট আছে সেলফ এষ্টিম আছে তেওঁলোকৰ সন্মানখিনিক গুৰুত্ব দিবলৈ যত্ন কৰক তেতিয়া আপোনাক সন্মান বা আপোনাৰ কথা নিজে নিজে শুনা ষ্টাৰ্ট কৰিব তাৰ নেক্সট পইণ্টটো মই কৈ দিলোৱে অলপমান কথা যে কম্পেয়াৰ নকৰিব নেভাৰ কম্পেয়াৰ ইউৰ চাইল্ড উইথ আদাৰ্ছ চাওক আপোনাৰ সন্তানটো অমুকৰ নিচিনা হোৱাটো বিচাৰে নেকি নে অদ্বিতীয় হোৱাটো বিচাৰে সকলো ছাত্ৰ ছাত্ৰীৰে কিবা নহয় কিবা এটা কেপাচিটি আছে তাক যেতিয়া কম্পেয়াৰ কৰা হয় ন অমুকৰ ল'ৰা ইমান ভাল তই কি কৰিছ তেতিয়া সি বহুত আঘাত পায় তাতকৈ আপুনি তাক বিচাৰিবলৈ যত্ন কৰক তাক দেখুৱাই দিয়ক যে তই কি কৰিব খুজিছ সদায় নিজৰ সন্তানটো ইউনিক কৰিবলৈ ট্ৰাই কৰক তেওঁলোকক এটা ইউনিক কিবা এটা বনাবলৈ ট্ৰাই কৰক আনৰ লগত কম্পেয়াৰ কৰিলে কি হ'ব অমুকে ইঞ্জিনিয়াৰিং পঢ়িছে সেই কাৰণে আপোনাৰ ল'ৰা ছোৱালীটোৱে ইঞ্জিনিয়াৰিং পঢ়াটো বিচাৰিছে নেকি কম্পেয়াৰ কৰি আমি এখন কি কম্পিটিশনৰ দুনিয়াত তেওঁলোকক ঠেলি দি আছো যিখন আচলতে দুনিয়া তেওঁলোকৰ নহয় অমুকৰ ল'ৰা ছোৱালী হৈছে বুলি যদি আনে হ'ব যায় সকলোৰে সপোনবিলাক সকলোৰে উইচবিলাক বেলেগ বেলেগ নিজৰ টেলেণ্টবিলাক বেলেগ বেলেগ অন্তৰ্নিহিত টেলেণ্টটো বিচাৰিবলৈ যত্ন কৰক আনৰ নিচিনা যদি হ'বলৈ কৈ থাকে সি সদায় কি হৈ থাকে দ্বিতীয় হৈ থাকিব অদ্বিতীয় হ'বলৈকে ট্ৰাই কৰাও গতিকে সকলোৱে আমি ইউনিকটো বিচাৰো এই কথা ক'ব খুজিছো যে তেওঁলোকৰ অন্তৰ্নিহিত টেলেণ্টটো বিচাৰিবলৈ যত্ন কৰক সকলোৰে মই কৈছোৱে সকলোৱে কিবা নহয় কিবা এটা লৈ জন্মে অমুকে আইএছ অফিচাৰ হ'ল বুলি অমুকে যে হ'ব লাগিব এনেকুৱা কথা নাই নেক্সট পইণ্ট আমাৰ বহুতো গাৰ্জেন কি থাকে ধৰক গাৰ্জেন এজন কেনেকুৱা হ'ব লাগে মৌমাখিৰ নিচিনা হ'ব লাগে মৌমাখিয়ে যেনেকৈ চাৰিওফালে ধৰক বেয়া বস্তু আছে গৈ কিনে কিহত পৰে ভাল ফুলটোত পৰে ধুনীয়াটোত পৰে হয়নে নাই কিন্তু তাৰ অপজিটে আমাৰ গাৰ্জেনবিলাক কেনেকুৱা মাখিৰ নিচিনা মাখিবিলাকে যেনেকৈ যিমান ভাল খাদ্য নাথাকক কিয় বেয়াখিনিতে পৰিব গাৰ্জেনবিলাকেও এইটো কৰে যে যিমানে ল'ৰা ছোৱালীটোৰ ভাল গুণ নাথাকক কিয় বেয়া গুণখিনি ক'বলৈ বেছিকৈ ভাল পায় কোনোবা এজন আলহী আহিলে আমাৰ ই অমুক ষ্টেজ ইমান কথা ক'ব দি থাকোঁ কথা নকয় জানানে হাৰে কথা নক'বও পাৰে কিছুমান ল'ৰা ছোৱালী যে কিছুমানে হয়তো মানুহৰ লগত কথা কৈ ভাল পায় কিছুমানে কথা কৈ ভাল নাপায় এতিয়া কথা কৈ ভাল নাপালে বুলি তাৰ যে দুনিয়াখন সব যে ৰাস্তা ব্লক হৈ আছে এনেকুৱাটো কথা নহয় সি হয়তো চেলছ জবত নাযাব পাৰে সি হয়তো টিচাৰ নহ'ব পাৰে সি হয়তো
প্ৰকাশ নকৰিব পাৰে হিটো বেলেগ জব আছে হিটো এন্টাৰপ্ৰেনাৰ এজন হ'ব পাৰে হিটো এজন ইঞ্জিনিয়াৰ হ'ব পাৰে বা কিছুমানৰ কথা কৈ ভাল পায় তেওঁলোকে পাব্লিক স্পিকিং কৰিব ষ্টেজত উঠিব লাগিব এতিয়া কথা হ'ল যে সবে যে ষ্টেজত উঠি কিনে কথা ক'ব লাগিব আনক 10 জন মানুহক এক্সপ্ৰেছ কৰিব লাগিব এনেকুৱাটো কথা নাই বহুতে ষ্টেজ পেয়াৰ থকা সত্ত্বেও ডাঙৰ মানুহ হৈছে গতিকে কি কৰি আমাৰ পিতৃ মাতৃসকল কেনেকুৱা মই ধৰক কথা ক'ব টান পায় হেতুৱে কথা কৈ থাকিব যে আমাৰ এই কথা ক'ব টান পায় বাহিৰ মানুহক নামাতে ঘৰতে মোবাইলটো টিপি থাকে তাৰটো কিবা এটা ভাল গুণ আছে হি হয়তো কিজানি আৰ্ট কৰিয়ে ভাল পায় সেই কথাটো তো অন্তত আপুনি চকু দিয়ক সেই কথাটো তো আনৰ আগত ক'বলৈ যত্ন কৰক গতিকে এইটোৱে কথা যে পেৰেণ্টছ সকল মাখিৰ নিচিনা হ'ব নালাগে মধুমাখিৰ নিচিনা হ'ব লাগে মৌমাখিৰ নিচিনা হ'ব লাগে মেইন কথা অকল বেয়া গুণখিনিত চকু নিদি আপোনাৰ সন্তানটোৰ বেয়া কথাখিনিত গুৰুত্ব নিদি ভাল কথাখিনিতো গুৰুত্ব দিব লাগে কিছুমান ল'ৰা ছোৱালী মেথছত বেয়া থাকে ইংলিছত ভাল থাকে কিছুমানে ইংলিছত অলপ উইক থাকে হেতুৱে কথা কৈ থাকে যে আমাৰ ইংলিছ নোৱাৰে আৰে নোৱাৰে বুলি কৈ হি নোৱাৰে হৈ থাকে লাষ্টত কিন্তু হি যে মেথছ ভাল পায় সেই কথাটো কিয় ক'বলৈ টান পায় হেতুটো কথা ক'ব লাগে আপোনালোকে গতিকে আজিৰ পৰা এইটো আশা কৰিছোঁ আপোনালোকে মৌমাখিৰ নিচিনা হওক মাখিৰ নিচিনা নহ'ব অকল বেয়াখিনিত পৰি নাথাকিব লাষ্ট পইণ্টটো আছে সন্তানক আমি সকলোৱে বাজেট কি বস্তু শিকাব লাগে আমি বিচৰা ধৰণে কিবা আজি এটা বিচাৰিলে বস্তু যে মোক জিন্স পেণ্ট এটা লাগে মোবাইল ফোন এটা লাগে বিচাৰিলে দি দিব নালাগে বস্তুটোৰ সঁচাকৈ প্ৰয়োজন হৈছে নে নাই আপুনি অলপ লক্ষ্য কৰিব লাগে আৰু এনেকুৱা এটা সিস্টেম কৰিব পাৰে যিসকলে ধৰক মানে পইচা দিব লগা হৈ যায় যে মই এইটো মাহত তোমাক 2000 টকা দিছো তাৰ ভিতৰৰ পৰা তুমি স্কুললৈকে অহা যোৱা ফিজটো তুমি কৰিবলৈ অহা যোৱা ৰেন্টটো দিব লাগিব তাৰপিছত তোমাৰ কিবা যদি প্ৰয়োজন আছে সেইখিনিও ফিল আপ কৰিব লাগিব গতিকে তেও তেতিয়া কি হ'ব হি বাজেট শিকিব হি পইচাটো সেভ কৰাটো শিকিব মেইন কথা হ'ল আমি আমাৰ ল'ৰা ছোৱালী বিলাকক সৰু বয়সৰ পৰা সেভিংছটো কিমান ইম্পৰ্টেন্স এইটো বস্তু শিকাব লাগে আৰু বাজেটিং শিকাব লাগে যে কেনেকৈ বাজেট কৰি 2000 টকাত কেনেকৈ তাৰ প্ৰয়োজনখিনি মেনেজ কৰিব পাৰি 4000 টকা পইচাটো লাগা হলে তেওঁক দি দিয়ক এনেকুৱা কথা নাই যে পইচা তাক দি দিলে বেয়া হৈ যাব আপুনি লক্ষ্য দিয়ক ক'ত খৰচ কৰিছে কি কৰিছে মানে এটা বস্তু বিচৰাৰ লগে লগে যদি পাই যায় তাৰ আকাংক্ষাটো নাথাকিব আৰু সেই বস্তুটো বেয়া মোৰ মতে যেতিয়া এজন ল'ৰা ছোৱালীয়ে কিবা এটা বস্তু বিচাৰিলে দি দিব নালাগে বস্তুটোৰ প্ৰয়োজন আছে নে নাই আপুনিও এবাৰ চকু দিয়াটো দৰকাৰ আৰু মেইন কথা হ'ল বাজেটিং কি বস্তু এইকেইটাই আছিল মোৰ ক'বলগীয়া কথা যদি ভিডিঅ'টো ভাল পালে কথাকেইটা আপোনাৰ লাইফত অলপ হ'লেও ভ্যালু এড কৰা বুলি ভাবে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান সংখ্যক পিতৃ মাতৃয়ে চাই সিমানে ভাল হ'ব আৰু কথাকেইটা আমি আসলতে সকলোৱে জনাটো দৰকাৰ কাৰণ এই কথাকেইটা যদি আমি প্ৰয়োগ কৰোঁ নিজৰ লাইফত আমি এজন ভাল সন্তান বা ভাল এটা প্ৰজন্ম এটা গঢ়ি তুলিব পাৰিম আৰু সকলোৱে এটো সচেতন হোৱাটো দৰকাৰ যে আমাৰ পিছৰ প্ৰজন্ম যিমান আহিব সকলোৱে যেন এজন ভাল মানুহ হওক তেতিয়া হয়তো পৃথিৱীৰ এই যত যিমান সমস্যা আছে এই সমস্যাবিলাক লাহে লাহে চোন নিজেই নোহোৱা হৈ থাকিব গতিকে উদ্দেশ্য এটোৱে আছিল যে আমাৰ পিছৰ প্ৰজন্মটো সকলোৱে এজন আদৰ্শমূলক মানুহ হওক এজন ভাল মানুহ হওক গতিকে এই ভিডিঅ'টো আকৌ কৈছো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই ধন্যবাদ আন এটা ভিডিঅ'ত আপোনাৰ লাইফত ভ্যালু এড কৰা ভিডিঅ'ৰ সৈতে লগ পাম